তো আপোনালোকে চাই আছে মিলন ব্লগছ আসাম। তো গাইজ আজি শনিবাৰ, কালি মানে বজাৰ আছে আমাৰ ওচৰতে। তো সেইকাৰণে মানে অলপ বাগানৰ চাম্পাকল কাটিলোঁ। তো ভাবিলোঁ আপোনালোককো চাম্পাকলখিনি দেখুৱাম। তো গাইজ আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকক। এইখিনি মোৰ পিছৰ ফালৰখিনি চাম্পাকলে বাগান। চিনিকো আমি আমাৰ ইয়াতে চাম্পাকল বুলি কয়। এইখিনি চাম্পাকল, আপোনালোকৰ তাত বা কি বুলি কয়? বহুতে চেনিকল বুলিও কয়, কিন্তু আমাৰ ইয়াতে চাম্পাকল বুলিয়ে কয়। তো গাইজ চাওকচোন, কাটিলোঁ। ইয়াতে মিনিমাম 10 টকামান আছে। তো আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ, চাওক। তো মেইন কথাটো হ'ল মানে এই যে আমি যে কল কাটি আছোঁ মানে এই আমাৰ গাঁৱৰ পৰা আমি আহি বেলেগ গাঁৱৰ এখনত মানে কল ৰাখিছোঁ। ধৰক কিছুমানৰ 10 টকা ওলাইছে, কিছুমানৰ অলপ বেছিকৈয়ে ওলাইছে। তো সেইবিলাক মানে আমি ৰাখি পেলাই আমি কাটি আছোঁ। তো আমাৰো মানে গাড়ীখন ফিল আপ হ'ব লাগিব, ভৰ্তি হ'ব লাগিব। তো গাইজ সেইকাৰণে মানে আমি আজি চাম্পাকল কাটি আছোঁ, চেনিকল। তো গাইজ তাকে মানে আপোনালোকক ভিডিঅ'ত মই দেখালোঁ। তো গাইজ ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু গাইজ যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাওক মোৰ চেনেলটো। তো গাইজ আজিলৈ বাই বাই। তো শেষলৈ চাই থাকক।